গাইস আমি এটা ভেলাঘৰ জ্বলাম ওটাকে কেনেকৈ জ্বলাও দেখাইছো গাইস আমি এই ভেলাপুজিটো জ্বলাৰ কাৰণে বৰ্তমান কাগজ ৰেডি কৰি আছো আৰু এটো অৰিজিনালি আগতে আমি খেৰ জ্বলাইছিলো যেটো সাইন খেৰ বুলি কয় হেতু দি জ্বলাইছিলো এটা সাইন খেৰটো পটু টানে তা কাগজ নলি গৰুৰ খেৰটো ধান খেৰ হে দিয়ে জ্বলি দঙাৰ আৰু হে বুলি আমি ৰেডি কৰিলো গাইস তিনিজনকৈ মটকি বলে কাগজ এখন হাতত তুলি দিছো যাতে ভেলাপুজিটো আহুন জ্বলাবা পাৰে গাইস কাগজের দি অলপ দিগদার হয় ভেলাপুজি জ্বলাটো খেল নহলি কিন্তু খেলি অলপ লাগিল যদিও পিছত জ্বলি ভালকে আৰু ভগৱানৰ সেৱা জনে এইটোৱে কামনা কৰিলো যেতিয়া ভগৱানে সকলোকে কুশলে ৰাখে আৰু গাইস আমাৰ ভেলাপুজিটো সৰু যদিও মানে বহুত আগৰ পৰা কৈ থকা গৈছে আৰু জাগাৰ অভাৱৰ কাৰণে বেছি ডাঙৰ কৰিব নোৱাৰো সেইখিনি সৰুতে নকৰাত থাকি সৰু কৰি হ'লেও আমি চলি আছো কামটো